ভারত মাতা কি জয়, ভারত মাতা কি জয়, ভারত মাতা কি জয়, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম. Hello, each and everyone, all India's people. I welcome you to my YouTube channel, Shiksha Darshan. We are very delightful today. We have know everybody that our India has been accepted a new era by the launching at the moon. প্ৰিয় দৰ্শক, আমি আজি অতি আনন্দৰে অতি গৌৰৱেৰে আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতৰ ইতিহাসত আমাৰ আজি বৈজ্ঞানিকসকলে যি ধৰণৰ এটা সাফল্য আনি দিলে, এইটোৱে আজি সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ প্ৰতিটো ঘৰে ঘৰে প্ৰতিটো অঞ্চলতে আমাৰ আনন্দৰ জোৱাৰ বোৱাই দিছে, আনন্দৰ বন্যা আহি গৈছে. আমি সকলোৱে জানো যে চন্দ্ৰযান 3-এ বিক্ৰম আৰু ৰবাৰ প্ৰজ্ঞানৰ জৰিয়তে আমাৰ চন্দ্ৰৰ একেবাৰে দক্ষিণ মেৰুত উপস্থিত হৈ এটা গোটেই বিশ্বৰ ভিতৰত এটা অভিলেখ স্থাপন কৰিলে. আমি জানো যে ইয়াৰ আগতে ৰাছিয়া, ইউনাইটেড ষ্টেটছ আৰু চাইনাই এনেকুৱা ধৰণৰ আমাৰ চন্দ্ৰত গৈ তেওঁলোকে এটা অভিলেখ স্থাপন কৰিছিল. কিন্তু আমাৰ গৌৰৱৰ কথা যে এই তিনিখন দেশতকৈও বেছি আগবাঢ়ি গৈ যি তিনিখন দেশে আমাৰ চন্দ্ৰৰ একেবাৰে দক্ষিণ মেৰুত অৱতৰণ কৰিব পৰা নাছিল, দুৰ্ভাগ্য আছিল, সেই দক্ষিণ মেৰুতে আমাৰ ভাৰতবৰ্ষৰ বৈজ্ঞানিকসকলৰ আপ্ৰাণ চেষ্টাত আমি চন্দ্ৰৰ একেবাৰে দক্ষিণ মেৰুত আমাৰ ভাৰতবৰ্ষৰ পতাকা জিলিকাৰ কাৰণে আমি সক্ষম হৈছোঁ. গতিকে এইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে অতি গৌৰৱৰ কথা. গোটেই বিশ্বৰ আজি নাচাকে আদি কৰি যিবিলাক শক্তিশালী দেশ আছে, এই গোটেই শক্তিশালী দেশবিলাকে ভাৰতৰ এই জয়ক, ভাৰতৰ এই অধ্যায়ক অতি সোণালী অধ্যায় বুলি কৈছে আৰু অতি গৌৰৱময় বুলি কৈছে. আৰু আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যিবিলাক আমাৰ ভাৰতীয় বাস কৰি আছে গোটেই বিশ্বত, আজি তেওঁলোকো অতি আনন্দৰে আমাৰ ভাৰতবৰ্ষৰ জয়ত তেওঁলোকে আমাৰ লগত আনন্দৰ সমভাগী হৈছে. গতিকে এই ক্ষেত্ৰতে আমি অকণমান কথা জানিবলৈ চেষ্টা কৰিম যে 1969 চনত আমাৰ ভাৰতীয় SRO অৰ্গেনাইজেশ্যনে বা ISRO, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে তেতিয়াৰে পৰা আমাৰ বাংগালুৰুত এটা কাৰ্যালয় স্থাপন কৰি মহাকাশ ভ্ৰমণৰ বা মহাকাশ গৱেষণাৰ বিষয়ে যথেষ্ট কষ্ট কৰি আহিছিলে. আৰু এই কষ্টৰ ফলত আজি আমি কেইবাবাৰো যদিও বিচলিত হৈছিলোঁ, কিন্তু এইবাৰ যোৱা আমাৰ 23 আগষ্ট তাৰিখে 2023 চনৰ 23 আগষ্ট তাৰিখে সন্ধিয়া 6:04 অতি গৌৰৱেৰে অতি নিষ্কণ্টকভাৱে তেওঁলোকে বৈজ্ঞানিকসকলে বান্ধি দিয়া সময়সূচীমতে আমাৰ চন্দ্ৰত গৈ বিক্ৰম আৰু ৰবাৰ্টে অতি সুন্দৰকৈ অৱতাৰণা কৰিলে আৰু বিশ্বত এটা অভিলেখ স্থাপন কৰিলে. গতিকে এই আমাৰ যিটো বৈজ্ঞানিক সংস্থা আছে ISRO, ভাৰতীয় মহাকাশ ভ্ৰমণ বা মহাকাশ গৱেষণা যিটো সংস্থা, তাত আমাৰ অতি লক্ষণীয় বিষয় যে বাংগালুৰুস্থিত যিটো কাৰ্যালয় আৰু বিভিন্ন ঠাইৰ পৰা যিবিলাক তেওঁলোকে ডাটা সংগ্ৰহ কৰে, এইবিলাকৰ ভিতৰত আমাৰ 16,786 জন ব্যক্তিয়ে অহৰহ কাম কৰি আছে, যিটো আমি ভাবিলে আজি আচৰিত হ'ব পাৰোঁ. গতিকে এই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আমি আজি
অতি আনন্দৰে ক'ব পাৰিম যে আমি অতি আনন্দৰে গৌৰৱ কৰিব পাৰিম যে বিশ্বৰ ইতিহাসত ভাৰতৰ বুৰঞ্জীত সোণালী আখৰেৰে আমি লিখিবলৈ নিশ্চয় সক্ষম হ'ম যে 2023 চনৰ 23 আগষ্ট তাৰিখে সন্ধিয়া 6:04 আমাৰ ভাৰতীয় যি বিক্ৰম আৰু ৰবাৰ্ট প্ৰজ্ঞান এই উপগ্ৰহে গৈ আমি চন্দ্ৰত অৱতাৰণা কৰিবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ অতি গৌৰৱৰ কথা। আমাৰ এই মহাকাশ ভ্ৰমণৰ কাৰ্যসূচী লোৱা হৈছিল, এই চন্দ্ৰযান 3টো নিক্ষেপ কৰা হৈছিল, এৰি দিয়া হৈছিল যোৱা 2023 চনৰ জুলাই মাহৰ 14 তাৰিখে আৰু আগষ্ট মাহৰ 23 তাৰিখে আমাৰ গৈ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতাৰণা কৰিলে। আমি গৌৰৱেৰে ক'ব পাৰোঁ যে মাত্ৰ 41 দিনৰ সময়সূচীত অতি গৌৰৱেৰে অতি নিষ্কণ্টকভাৱে ভাৰতীয় বৈজ্ঞানিক সন্থাই আমাৰ এই উপগ্ৰহত গৈ তেওঁলোকে যি সাফল্য আজি আমাৰ মাজত আনি দিলে, এই সাফল্যৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহ আজি আনন্দত আপ্লুত হৈছে। আমি ইয়াৰ কাৰণে আন্তৰিকতাৰে আমাৰ শ্ৰদ্ধাৰ যিবিলাক বৈজ্ঞানিক আছে এই বৈজ্ঞানিকসকলক আমি চেলুট জনাইছোঁ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই যিটো সংস্থা বৈজ্ঞানিক সংস্থা মহাকাশ গৱেষণা সংস্থা এই সংস্থাটোক নেতৃত্ব দিয়াৰ কাৰণে ভাৰত চৰকাৰে ইয়াৰ দায়িত্ব বহন কৰি যথেষ্ট ত্যাগ কৰি এইটোৰ